মই আহিছোঁ চেৰাগুৰিত মাঘী মেলা চাবলৈ আৰু খুব ধুনীয়াকৈ ৰংঘৰ বনাইছে আৰু সকলো ধৰণৰ সামগ্ৰী এই মাঘী মেলাত ৰাখিছে। চাওঁ আহকচোন সম্পূৰ্ণকৈ মোৰ ভিডিঅ'টো। এইখন গেটেদি মই সোমাই যাম এতিয়া। এয়া চাওক মাঘী 2022 2022 চন আৰু এনেকৈ পথাৰৰ মাজত মেলাখন পাতিছে আৰু সকলো ধৰণৰ সামগ্ৰী ইয়াত ৰাখিছে আৰু সৌৱা দেখিছেনে আঁতৰৰ পৰা এয়া ৰংঘৰ। ইয়াত আহিম বুলি অহা নাছিলোঁ, ৰাস্তাই যাওঁতে দেখিলোঁ যিহেতুকে বোলো সোমাই চাই যাওঁ আৰু সোমাই মনটো ভাল লাগি গ'ল। ইমান ধুনীয়া পৰিৱেশ এটা দেখি সঁচাকৈ মনটো বহুত ভাল লাগিলে। যিহেতুকে মাঘ বিহু আহি আছে সেইকাৰণে মাঘী মেলা পাতিছে। জোনাবা আৰু মই দুইজনী আহিছোঁ মাঘী মেলা চাবলৈ আৰু এয়া দুইজনীয়ে চাই আছোঁ আৰু চাই ভাল লাগিছে আৰু ময়ো চাওঁ, লগতে আপোনালোককো দেখাম বুলি ভাবিলোঁ। এয়া ৰংঘৰ। ফালেদিয়ে উঠি গৈ দুখন ফটো মাৰি লওঁ ভিতৰত ভাবিলোঁ, সেয়েহে উঠি গৈ আছোঁ। চাই বহুত ভাল লাগিলে। ইয়াৰ ভিতৰতে দুখন ফটো মাৰিলোঁ আৰু অকণমান ভিডিঅ' কৰিলোঁ। ক'বলৈ মুখেদি বহুত গান বাজি আছে সেইকাৰণে পৰা নাই, এনেকৈ ভিডিঅ' আৰু কাষত টুকু পাতেৰে সজোৱা মঞ্চটো দেখি বহুত ভাল লাগিলে। মাঘী মেলা চাই সঁচাকৈ বহুত ভাল লাগিলে আৰু আপোনালোকো আহি চাবহি। আপোনালোকক মাঘৰ বিহু বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ সকলোলৈকে আৰু এতিয়া বাই বাই।